ৰানাৰ্ছ স্পৰ্টছ ক্লাব সহযোগত প্ৰয়াত ৰিজু দাস সোঁৱৰণী প্ৰাইজ মানি মাৰুতি বল প্ৰতিযোগিতা। গোৱালবিল ক্ৰিকেট ক্লাব আৰু বিন্দাছ 11 ব্ৰাদাৰ্ছ ক্ৰিকেট ক্লাব ধমধমাৰ মাজত আজি প্ৰথম আৰম্ভণি খেলখন অনুষ্ঠিত হয়। ধমধমা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা ৰানাৰ্ছ স্পৰ্টছ ক্লাবৰ সহযোগত প্ৰাইজ মানি মাৰুতি বল প্ৰতিযোগিতাখন আৰম্ভ হৈছে। পুৱা ক্লাবৰ পতাকা উত্তোলন কৰে ৰানাৰ্ছ স্পৰ্টছ ক্লাব সভাপতি দিবাকৰ দাসে। প্ৰয়াত ৰিজু দাসৰ পিতৃয়ে বন্তি প্ৰজ্বলন কৰে। বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত মোহন দাস আৰু 19 নং টছাবাৰী গাঁও পঞ্চায়তৰ কাউন্সিলৰ মিনি ডেকা কলিতাই। খেলখন উন্মোচন কৰে শিক্ষক দেৱেশ ডেকাই। ধমধমাৰ পৰা ৰবীন শৰণীয়াৰ ৰিপৰ্ট, পাটকাই নিউজ।